হয় নেকি কি ক'লা চাৰ্জ নাই ন জয় শ্ৰীকৃষ্ণ তো ৱেলকাম টু মাই চেনেল গাইজ আজি এনে এপাক তাৰমানে ঘৰতে আছিলোঁ গতিকে অলপ ওলাই আহিছোঁ ৰাতিবেলাৰ কাৰণে গাঁৱত ৰাসৰ ৰিহাৰ্চেল চলি আছে তাকে দেখাম আহিম যদি পাওঁ মানে সময় যদি মিলে আৰু গাইজ আমি এতিয়া ওলাই আহি লওঁ যাম মানিপুৰ চাৰিচুকীয়া চাইডে মানিপুৰ চাইডে দিয়ে সেইদিনাখনো কৰিছোঁ মই যে ৰাস্তাটো বহুত বেয়া মাজে মাজে ভাল আছে মাজে মাজে বেয়া চাইডত চিচি ব্লক লগালে কি হ'ব ৰাস্তাত যদি মেইন পইণ্টকেইটা ভাল নকৰে হা ছোৱালী ছোৱালী দেখাব ব'ল অকণমান ছাপোৰ্ট কৰিব গাইজ বিজয় বুলি অকণমান আগুৱাই দিলে হ'ল আৰু বাকী ভিডিঅ'টো আগলৈ চাই থাকক অনলাইনে পে'মেণ্ট হ'ব কেছ নাই নহয় সেইবিলাক এখন অনলাইন হৈ যদি মই দিম যা অনলাইনতে মই দিয়া কাক क्या 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 মাৰিব লাগে কোনে হয় দাদা থাকক বাবু হা পিছে ইয়াক কি লৈ আছ তই ইয়াক কি লৈ আছ বৌ চলা তো গাইজ এতিয়া আমি আহি এইটো ডেষ্টিনেশ্যন পাইছোঁ আহি এইবিলাক পুখুৰী আছে এটা সময়ত বানপানী হৈ গৈছিলে পানী ৰখিছোঁ আৰু এজন ভাইৰ এটা চেনেল আছে তেওঁ ফটো উঠাই আছে চাই থাকক ভিডিঅ'টো এতিয়া জানি অলপ স্থান দেখাই আছে স্থান পাইছোঁ নেকি স্প্লেণ্ডাৰ গতি নাইকিয়া কৰিব এতিয়া আমাৰ ভাইমা অলপ কি কাম মোৰ বাইকখনতে বাকী এওঁ হৈছে কি আছিলে মিষ্টাৰ ভাস্কৰ কেনেকুৱা আহি আছে অঁ বাকী এওঁ হৈছে মিষ্টাৰ ভাস্কৰ বাকী অঁ আপোনাৰ চেনেলটো কিমান গ্ৰ' হৈছে এই মাত্ৰ 300 কিমানটা ছাবস্ক্ৰাইবাৰ হৈছে আৰু আপোনালোকে কৈ দিব ছাবস্ক্ৰাইব কৰিব মোৰ ঠাইত যোনে যোনে চাই আছা আৰু মই তেওঁৰ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম তেখেততো থাকিব তুমিও ময়ো ভাল ভাল ভিডিঅ' দিব ট্ৰাই কৰি আছোঁ তো মানে হেভি কণ্টেণ্ট ল'ব ট্ৰাই কৰি আছোঁ আপোনালোকে ছাপোৰ্ট কৰিলে ভাল লাগে হেভি কণ্টেণ্ট ল'ব তেওঁ যিমান পাৰে কষ্ট কৰি আছে বুজি নাপাওঁ কিমান কৰিছে ময়ো বহুত কষ্ট কৰিছোঁ কিমান 1.5 কেজি 2 কেজি এই একেবাৰে নক'বা দিন ৰাত কষ্ট কৰি আছোঁ কষ্ট লাগিছে নেকি দিন ৰাত গাড়ী দাঙি আছোঁ গাড়ী দাঙি আছে আমাৰ জানি অলপ ষ্টান মাৰে বাকী ষ্টান মাৰ বৰ্ডে ক'ব কেনেকুৱা লাগে ষ্টান মাৰি বঢ়িয়া বাকী আজি এটা দি দিম কাৰ লগত চেলেঞ্জ কৰিব বিচাৰি আছা দীপন চেতিয়া অঁ বাকী তাৰ লগত ডাৰ্ক চেলেঞ্জ এবছৰত আহি আছে অলপ অলপ শিকি আছে কিন্তু পৰা নাই তেওঁ বাৰ্ণাৰ চাউণ্ড মাৰিছে আগৰ ভিডিঅ'বিলাক আপোনালোকে চাব সেইকাৰণে আমি একেবাৰে পুৰ হৈ নামি আমাৰ চাগে বাকী শিকি আছে মই ইয়াৰ বাইকখন এবাৰ চলাই আপোনালোকক দেখাই আহোঁ কেনেকুৱা লাগে ৰিভিউ দিম বাৰু পাছত দিম এনে জাষ্ট এবাৰ চলাই পেলাই আপোনালোকক দেখাই দিওঁ
চলাই ভালে লাগে, কুইক শিফ্টাৰ আৰু ট্ৰেকশ্যন কণ্ট্ৰল আছে। বাকী ব্ৰেকিং চিষ্টেমটো বেছি ভাল লাগিছে। আগৰ V3তকৈ V4খন বেষ্ট, মানে ফিচাৰ্ছবিলাক ভাল দিছে। বাকী ই কোৱা মতেতো মাইলেজটো আৰু ধুনীয়া দি আছে, 45ৰ পৰা 50 দি আছে, আৰু কিনো লাগে আৰু এখন তাতে 155cc। বাকী কামবিলাকতো 200ৰ নিচিনাই হয়, ইঞ্জিনৰ কেপাচিটি আপোনালোকেতো জানেই। এপাক চলাই আপোনালোকে দেখাই দিছোঁ। বাকী ৰিভিউ দিম বাৰু, পাছত দিম। হয় নেকি? নাই অ' বতাই নাই দে। হয় দে। বাকী এখনে আছোঁ বাইকখন। ত' গাইজ যেতিয়া আমি যাব ওলালোঁ, জানো আৰু তাৰমানে বহুত টাইম হ'ল ন, সেইটো টাইম অলপ ৱেইট কৰিলোঁ। বাকী যদি পাৰোঁ আপোনালোকক আকৌ এবাৰ কৈছোঁ যে ৰাসৰ ক্লিপটো পাৰিলে দেখাম। আৰু এইটো যিহে ড্ৰাইভাৰ লৈ লওঁ, একো কথাই নুশুনে। এইটো আহিছে না, মই যে কৈছিলোঁ ৰাসৰ ৰিহাৰ্চেল চলি আছে, ইয়াতে চলি আছে, আপোনালোকে দেখা পাব। ওচৰত যাওঁ, আন্ধাৰ হৈছে ন, কেমেৰা কোৱালিটি ইমান ঠিক নাহিব। হালধীয়া ড্ৰেছ পিন্ধা এগৰাকী কৃষ্ণ অভিনয় কৰিব। নিহা নাচ